खुलुमबाय स्टुडिअ'आव आं दानसोरां बसुमतारी हजायाव मोजां मोनफ्लानानै हाबा खालामगोन होनना थगायना लांदों नरेश चौहान मुंनि सासे सेंग्राया हजायाव सासे हिन्जावसाखौ मोजां मोनफ्लानानै हाबा खालामनानै रादाय होना थगायना लाङो बेनि असिलायै हिन्जावसानि नखरा नरेश चौहाननि सायाव हजाय पुलिस थानायाव गसर होबाय होनना जोंनिसिम खौरां मोनदों। কি হৈছে ঘটনাটো কওকচোন। মই বহুত দিন তাক ভাল পাইছিলোঁ। ভাল পোৱাৰ পিছতে সি মোক বিয়া প্ৰস্তাৱ দিখিনি মোৰ লগত বেয়া কাম কৰিলে, শাৰীৰিক সম্পৰ্ক কৰিলে। কৰাৰ পিছতে মই ইয়াতে বহুত দিন তাক মই মানাও কৰিছিলোঁ যে মই তোক ভাল নাপাওঁ, আগত যি হৈছে মই বেলেগ লগত বিয়া হৈ যাম, সেইটো মোক বেলেগ লগতো বিয়া হ'ব দিয়া নাই। তাৰপিছতে মোক কৈছে মই তোক বেংগলৰ লৈ যাম, বেংগলৰ লৈ যোৱাৰ পিছতে সি গৈছে, মই একেলগত মানে ওলাইছিলোঁ। তাৰপিছত সি কৈছে তই পিছত মই আগত যাম, মানুহে যদি গম পাই যায়। পিছত মই গৈছোঁ তাৰ লগত, সি ৰাখিছে বেংগলত। ৰখাৰ পিছত মানে কিবা আছিল আৰু থকাৰ পিছতে সি মোক চব মেডিচিন দিছে। মেডিচিন দিয়াৰ পিছতে আকৌ সি মোক ক'লে যে আমি ঘৰ বনাই লওঁ, তাৰপিছত মই তোক এনেই ডাইৰেক্ট লৈ সোমাই দিম, পিছতে ঘৰৰ মানুহ একো ক'ব নোৱাৰিব, এতিয়াতো ঘৰ নাই, মই তোক লৈ ক'ত ৰাখিম, ইয়াতে থাকিম, যেনেকুৱা আছোঁ এনেকুৱা থাকিম বুলি মোক কৈ আছিলে। পিছতে মই কৈছোঁ ঠিক আছে, সি যদি ইমান মোক কৈ আছে তেনেহ'লে ঠিক আছে। পিছতে সি মোক তাত মানে কেতিয়াবা ৰুমত আহে, 2 দিন 3 দিন থাকে, আৰু থকাৰ পিছতে সি মোক কৈছে মই ফেব্ৰুৱাৰী 3 তাৰিখ ঘৰত যাম। তো মই কৈছোঁ ঠিক আছে যা, তো কেতিয়া আহিবি? তো কৈ আছে যে বেছি দিন নহয়, আহিখিনি আৰু লৈ যাম বুলিখিনি এনেকুৱা কৈছে। ঘৰটো ইয়াত আহি ঠিকে বনাই আছিলে, পিছত ইয়াত আহি তাৰ মানে হেৰিটো চেঞ্জ হৈ গ'ল, আৰু সি বেলেগ বিয়া পাতিবৰ কাৰণে ওলাই গ'ল। আৰু তাৰ বিয়া মানে কাণে মই শুনা পালোঁ মানুহৰ মুখৰ পৰা তাৰ বিয়া ঠিক হৈ আছে বুলি। মই বিয়া ঠিক হোৱাৰ পিছতে মই ফোন মাৰি আছোঁ, ল'ৰাটোৱে ফোনেই ৰিচিভ নকৰা নাই। তাৰপিছতে মই এনেকুৱা উতল পুতল হৈ যায়, মই টিকেট কাটি আৰু ডাইৰেক্ট ল'ৰাহঁতৰ ঘৰত আহি পালোঁ। আৰু 14 তাৰিখ ৰাতি 8টালৈকে আহি তাৰ ঘৰত সন্মুখত গ'ল। তাৰ মা দেউতাই সুধিলে কিহৰ কাৰণে আহিছ বুলিখিনি। মই কৈছোঁ আপোনাৰ ল'ৰা ক'ত? সিহঁতে কৈছে ল'ৰা নাই। তো বোলে মই কৈছোঁ ঘৰত আছে ল'ৰা, ইহঁতে নাই, মোক কয় ঘৰত নাই ল'ৰা, তই যেনেকুৱা আহিছ এনেকুৱা যাগৈ বোলেখিনি, ল'ৰাটো লৈ অহা নাই বুলি কৈছে। পিছত মই কৈছোঁ ল'ৰাক মাতক, ল'ৰাৰ লগত মোৰ কথা আছে, কি হৈছে কি নহয় মই ল'ৰাকহে ক'ম বুলিখিনি। তেতিয়াই ল'ৰাটো পলাই গ'ল। পোৱাৰ পিছতে ল'ৰা ৰাতি 12:30লৈকে আহিছে, অহাৰ পিছতে ডাইৰেক্ট কয় ল'ৰাই তোক নথওঁ বুলিখিনি, এনেকুৱা ডাইৰেক্ট মোক ইয়াত তাৰ ঘৰত কৈছে। পিছত মই কৈছোঁ নাই, তাত যদি ৰাখিছ তো মোক ইয়াতো কেলৈ নাৰাখিবি বুলিখিনি। তাৰপিছত কয় সি মই মানে ল'ৰাই কথা বনাই কৈ আছে যে মই ৰখা নাই, তাত বস্তিৰ মানুহ বুলি হেল্প কৰি আছিলোঁ, এনেকুৱা মোক ক'লে ল'ৰাই মানুহৰ আগত। ল'ৰাৰ নামটো কি? ল'ৰাৰ নামটো নৰেশ চৌহান, ঘৰ ক'ত? দীঘলবাৰী। পিছতে ল'ৰাই মোক ইমান দাবী মানে হেৰি কৰি আছে যে মই নাৰাখোঁ, তই ইয়াৰ পৰা ওলাই যাগৈ। পিছত মই ওলোৱা নাই, তাতেই গোটেই ৰাতি ঠাণ্ডাতে বহিছিলোঁ তাৰ মোৰ লগতে তাৰ দেউতাই বহিছিলে। বহাৰ পিছতে মোক ৰাতিপুৱা মানুহকেইটাই যোৱাৰ পিছতে মানে ক'লে যে ছোৱালীক মই এনেই বস্তিৰ বুলি হেল্প কৰি আছিলোঁ বুলি এনেকুৱা মানুহৰ আগত ল'ৰাই মোক ক'লে। কিছুমান তাৰ লগত দালালি লগিখিনি মইতো কেছ এজাহাৰ কৰিছোঁ। পিছতে মই গাঁৱৰ মানুহকেইটা কৈ আছে যে বাহিৰত কি হৈছে কি নাই এইটোতো মই নাজানো। এতিয়া ল'ৰা ছোৱালীৰ মাজত কথা, এতিয়া ল'ৰাই আহি ডাইৰেক্ট ক'লে যে নাই মই ছোৱালীক ৰখা নাই বুলি এনেকুৱা কৈ আছিলে ল'ৰাটো। তাৰপিছতে মই ক'লোঁ মোৰ লগত যেনেকুৱা কৰিছিলে এনেকুৱা মই কৈছিলোঁ ৰাজাহঁতক, পুলিচতো এজাহাৰ লিখাইছিলোঁ, কোৰ্টতো লিখাইছোঁ। কোৰ্টত লিখাৰ পিছতে আকৌ ইহঁতে একো মানে হেৰি কৰা নাই। পিছে ল'ৰাৰ দাদাই মোক কয় তোৰ যিমান খৰচা লাগে চব মই দি দিম, যি হৈছে এইটো মাফ কৰি দে বুলি কৈ আছিলে সুভাষেশ চৌহানে। পিছতে ল'ৰাক এৰি দে বুলি কৈছে, ল'ৰাই নাৰাখে বোলে। ল'ৰাই মোৰ লগত তাৰ দাদাৰ মোবাইল দি কথা পাতিছে যে মই যেনেকুৱা আছিলোঁ আগত বেংগলত এনেকুৱা থাকিম বুলি কৈ আছিলে, কেছটো উঠাই লওঁ বুলি কৈ আছিলে। এই সময়ত মই কেছ ডিপ'জিট কৰা নাছিলোঁ। ল'ৰাক মাতিছোঁ যে আহিখিনি কোৰ্টত থানাত হাজিৰ হৈ যায়। ল'ৰাই ক'লে যে নাই মই গ'লে পুলিচে সোমাই দিব থানাত বুলি কৈ আছিলে ল'ৰাটোৱে। পিছত মই কৈছোঁ মই আহক বুলি, তাৰপিছত কথা হ'ব বুলি। ল'ৰাটো অহা নাই, আজিলৈকে ল'ৰাৰ খবৰ নাই, কোনো খাচ খবৰে নাই। ইহঁতৰ পুলিচে মানে মই ইমান ক'লোঁ, পুলিচত তাত কিমান দিন পৰা দৌৰি আছে, 4-5 দিন হৈ গ'ল, গৈছোঁ আহিছোঁ, ল'ৰাক এৰেষ্ট কৰিবই পৰা নাই। ল'ৰাই মোৰ লগত চব কিবা কৰিছে, আৰু ল'ৰাই মোক এনেকুৱা তেনেকুৱা মানে যি কৰিব নাই সেইটোও কৰিছে। আৰু তাৰ মানে
এতিয়া তুমি কি বিচাৰে এতিয়া মই ইনাই লাগে মই চৰকাৰৰ ওচৰত মোক ইনচাফ লাগে মোক এনাই লাগে এইটোৱে বিচাৰোঁ সবে অসম ৰাইজক কৈ আছোঁ অসম ৰাইজক মই হাত জুৰি কৈ আছোঁ যে আজি মোৰ লগত যেনেকুৱা হৈছে কালি আৰু এটা ছোৱালীৰ লগত হ'ব আজি সি মোৰ লগত যেনেকুৱা কৰি পাৰ হৈছে কালি আৰু এটা কৰি পাৰ হৈ যাব ল'ৰাটো আৰু মোক ইনাই লাগে মই এইটো মানে মোক ইনচাফ লাগে ল'ৰাক শাস্তি পাব লাগে ই য'তে নাথাকক তাক এৰেষ্ট কৰিব লাগে মই হাত জুৰি বিনতি কৰি আছোঁ সিহঁতৰ ঘৰৰ মানুহকেইটা চবে মোক গালি চালি পাৰি আছিলে তাৰ নবৌ তাৰ মা চিচৰাই উচৰাই ৰাস্তাত ওলাই দিছে গোটেই ৰাতি মই তাহাঁতৰ ঘৰত বহি থাকিলোঁ তথাপিও মই কেছ এপ্লাই দিয়া সময়তো ল'ৰাক মই ফোন কৰিছোঁ যে সি চিলিণ্ডাৰ হৈ যাওক তাৰ কথা স্বীকাৰ কৰি লওক বুলি কিন্তু সি কৰা নাই তেতিয়াই মই কেছত চাইন কৰা হৈছে আৰু এতিয়া মোক এটাই লাগে ইনচাফ লাগে ল'ৰাক শাস্তি পাব লাগে বছ এইটোৱে মই ৰাজ্যসকলৰ পৰা হাত জুৰি বিনতি কৰি আছোঁ আৰু তাৰ লগত মানে কিছুমান মানুহ জড়িত হৈ আছে আমিতো গৰীব দুখীয়া মানুহ ছাৰ আমি কি কৰিম মোৰতো দেউতা নাই মা আছে ভাইটি আছে আৰু মোৰ তাত একো নাই ইমানটোৱে আৰু মোৰ মানে হাত জুৰি বিনতি কৰিছোঁ এইটো মানে মোক ইনাই পাব লাগে ইনচাফ পাব লাগে অসম চৰকাৰক এইটো মানে মই বিনতি কৰিছোঁ আৰু ছাৰ পাব লাগে আৰু ল'ৰা শাস্তি হ'ব লাগিব মই গৰীব মানুহ মোৰ তাৰ পিতায়ো না সৰু মোৰ দুটা ল'ৰাই আছে মই কেনেকুৱা কৰিম এতিয়া মোক ৰেহাই দিব লাগিব মোৰ ছোৱালীকে নহ'লে মই নামানো ল'ৰাক ৰেষ্ট কৰিবই লাগে মোৰ কোনোৱে নাই আৰু